মেইনলি আমি এইবাৰৰ যি মানে 22-23 বাজেট তাত আমি স্পেচিয়েলি আমাৰ বিটিআৰৰ ৰাইজক যাতে এডুকেশ্যন ছেক্টৰত বেছিচাই বেছি লাভৱান হ'ব পাৰে, শিক্ষা যাতে নতুন ৰূপ ল'ব পাৰে, তাৰ কাৰণে আমি এইবাৰ প্ৰধান এটা ট্ৰেক হিচাপে লোৱা হৈছে। এইটোৱে হ'ল 127 কৰোৰ টকা দি পেলাই আমি এইবাৰ নতুনত্ব আনাৰ কাৰণে বড়োলেণ্ড ছুপাৰ 50 মিছন আমি লঞ্চ কৰিছোঁ। ইয়াৰ দ্বাৰা আমি ACS পঢ়া ল'ৰাবিলাকক বা IPS পঢ়া ল'ৰাবিলাকক, IIT পঢ়া ল'ৰাবিলাকক সহজৰে যাতে কোচিং ল'ব পাৰে তাৰ আমি সুবিধা বনাই দিয়াৰ কাৰণে, অন্য ষ্টেটত গৈ পেলাই শিক্ষা লোৱাৰ সুবিধা দিয়াৰ কাৰণে এই ছুপাৰ 50 আমাৰ এই 5টা ডিষ্ট্ৰিক্টৰ পৰা চিলেক্ট কৰি পেলাই পঠোৱা হ'ব। আৰু লগতে আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰাৰ নামতো বহুতো ধন আমি এইবাৰ এডুকেশ্যনত খৰচ কৰিবলৈ গৈছোঁ। কাৰণ আমি জানো যে আমাৰ বিটিআৰ অঞ্চলৰ যিখিনি মানে স্কুল আছে, সেই স্কুলৰ যি মানে অৱস্থা, সেই অৱস্থা খুবেই বেয়া। গতিকে ইয়াৰে ডেভেলপমেণ্টৰ কাৰণে আমি বহুতো টকা এইবাৰ খৰচ কৰিবলৈ এই বাজেটত ধৰা হৈছে। আৰু তাৰে লগতে আমাৰ স্কলাৰশ্বিপ যি আমি প্ৰত্যেকটা সমষ্টিতে 200 জন কৰি আমি এইবাৰ 5,000 টকাকৈ দিয়াৰ কাৰণে আঁচনি অলৰেডি 21-22তো লঞ্চ কৰা গৈছে আৰু 22-23তো সেইটো কণ্টিনিউ কৰা গৈছে। ঠিক তেনেধৰণে এডুকেশ্যন ছেক্টৰতে আমি বাহিৰা কাণ্ট্ৰিত মানে যাতে আমি ল'ৰাবিলাকক বা ছোৱালীবিলাকক যাতে আমি শিক্ষা দিব পাৰোঁ, তাৰেও মানে বড়োলেণ্ড মিছনৰ দ্বাৰাই, ছুপাৰ 50 মিছনৰ দ্বাৰাই এইটো আঁচনিও হাতত লোৱা হৈছে। আৰু ঠিক তেনেকুৱাই PWD যি মানে ডিপাৰ্টমেণ্ট, ৰাস্তা বনোৱা যি ডিপাৰ্টমেণ্ট, সেই ডিপাৰ্টমেণ্টতো আমি 1000 কিলোমিটাৰ ৰাস্তা এইবাৰ এই বছৰত আমি কৰিবলৈ গৈ আছোঁ। আগৰ সময়ত 21-22ত আমি গুডউইল মিছনেৰে আমি এটা 700 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। এইবাৰৰ যি 22-23ৰ বাজেট, ইয়াত আমি 1000 কিলোমিটাৰ আমি এইবাৰ টাৰ্গেট লৈছোঁ। আৰু তাৰ কাৰণে অসম চৰকাৰ আৰু আমাৰ BTC চৰকাৰ মিলি পেলাই তাৰে যিখিনি মানে খৰচ, সেই খৰচখিনি নিৰ্ধাৰিত কৰা হৈছে। ঠিক তেনেকুৱাই বিভিন্ন ডিপাৰ্টমেণ্টৰবিলাকতো, যেনেকুৱা মেইনলি আমাৰ হেল্থ ডিপাৰ্টমেণ্টতো নতুনত্ব আনাৰ কাৰণে আমি প্ৰত্যেকটা ব্লকতে আমি এটা হেল্থ ATM এটা আমি ছাৰ্ভিচ দিবলৈ গৈ আছোঁ। এই হেল্থ ATMত মানুহে নিজৰ যি মানে বেমাৰ, সেই বেমাৰটো মানে দিয়াৰ লগে লগে যাতে মানে তেজৰ যোনটো মানে তেজত থকা যিখিনি বেমাৰে হওক বা মানে পাৰ্চেণ্টেজে হওক, সেই মানে ৰেচিঅ'বিলাক যাতে মানে ফটককৈ পায়, লগালগ যাতে পায়, তাৰ কাৰণে নতুন এটা পৰিৱেশ আমি হেল্থ ছেক্টৰত দিবলৈ গৈছোঁ। আৰু প্ৰত্যেকটা হস্পিটেলতে আমি চাব চেণ্টাৰবিলাকতে আমি এম্বুলেঞ্চৰ ব্যৱস্থা এইবাৰ মানে বাজেটৰ দ্বাৰা লোৱা হৈছে। ঠিক তেনেকুৱাই আমাৰ যি মানে বিকলাংগ, যিসকল মানে বহুত বিকলাংগৰ মানুহৰ আজিলৈকে মানে চাইকেল ব্যৱস্থা কৰা হোৱা নাছিল। গতিকে আমি এইবাৰ আমাৰ BTR চৰকাৰে মানে 1000খন মানে আমাৰ চাইকেল, বিকলাংগবিলাকৰ যি চাইকেল, সেই চাইকেল দিয়াৰ কাৰণে আমি এইবাৰ ব্যৱস্থা লোৱা হৈছে। আৰু MCLA সকলৰ যি সমষ্টি আছে, এই সমষ্টিবিলাকৰ যি মানে একেবাৰে গৰীব, সেই গৰীববিলাকক যাতে বেপাৰ কৰি পেলাই যাতে টকা অৰ্জন কৰিব পাৰে, তাৰ ব্যৱস্থাৰ কাৰণে আমি প্ৰত্যেকটা সমষ্টিতে 200 জন কৰি যে মানে গৰীব ফেমিলিক আমি এটা ধনৰ ৰাশি দিবলৈ আমি গৈ আছোঁ। আৰু মাৰ্থিয়াৰ্ছবিলাকৰ যি আমাৰ বহুদিন ধৰি এটা অভিযোগ আছিলে যে মানে মাৰ্থিয়াৰ্ছ ফেমিলিসকলে মানে কোনো চৰকাৰী অনুদান পোৱা নাই। গতিকে এইবাৰৰ যি বাজেট, এই বাজেটত 5 লাখ টকা কৰি আমি মানে 500টা ফেমিলিক আমি 5 লাখ টকা কৰি আমি ধন দিবলৈ গৈ আছোঁ।
গতিকে এইবাৰ মই আশা কৰিছোঁ এইবাৰৰ যি বাজেট এইটো নতুন এটা মানে ধাৰা আমাৰ বিটিআৰ অঞ্চলত আনিব লগতে আমি বিটিআৰ এগ্ৰিমেণ্টত থকা যি আমাৰ 1500 কৰোৰ টকা আমি পাবলৈ সক্ষম হৈছিল সেই 1500 কৰোৰ টকাৰো আমি কিছু মানে এইবাৰ 500 কোটি টকা আমি পাবলৈ সক্ষম হ'ম গতিকে আমি বহুতো নতুনত্ব কাম কৰিবলৈ আমি সুবিধা পাম বুলি এইবাৰ আমি আশাবাদী মই আশা কৰিছোঁ যে আমাৰ বিটিআৰৰ ৰাইজে এইবাৰৰ যি আমাৰ বাজেট এই বাজেটখন চেষ্টাচাৰী আৰু মানে নীতি নোহোৱা এটা মানে আদৰ্শহীন দলক আৰু লগত লৈ পেলাই যে আগত যে মানে অসম মানে নিৰ্মাণ কৰাত যে মানে সিহঁতৰ মানে চাপ লাগে বুলি কোৱাটো মই মানে মই পক্ষত নহয় আৰু আমাৰ UPPL হৈ পেলাই আমি মানে খুব ষ্ট্ৰংকৈ আছোঁ আমি আমাৰ বিটিআৰ অঞ্চলটো নেতৃত্ব দিয়াৰ কাৰণে খুবেই সক্ষম গতিকে আমি BJPৰ যি মানে নেতৃবৃন্দসকলে BPFক লৈ পেলাই আগন্তুক দিনত মিত্ৰতা বজোৱা কথা কোৱাখিনি BJP দলে জানিব আমি UPPL হৈ পেলাই আমি তাতে আমি একমত নহয় গণতন্ত্ৰ দেশৰ সকলে মানে কেণ্ডিডেট দিবলৈ পাৰে এইটো প্ৰত্যেকটা দলৰে নিজৰ আদৰ্শ থাকে সেই হিচাপে সকলে প্ৰক্ষেপ কৰিব পাৰে গতিকে আমি ভাবোঁ BJP যদি চিন্তা চৰ্চা কৰিছে খুব ভালে কৰিছে আৰু আমিও কোকৰাঝাৰ সমষ্টিটো আমি আজিৰ দিনত UPPL হিচাপে খুব ষ্ট্ৰং গতিকে আমাৰ আহি থকা যি মানে আমাৰ লোকসভা সেই লোকসভাত UPPLৰ পৰা পাৰ্টি থাকিব সেইটো একেবাৰে নিশ্চিত আৰু কি ককলাবাৰী পৰিষদীয় সমষ্টিত উপনিৰ্বাচন আহি আছে তাত আপোনালোকে যৌথভাৱে খেলিব নে UPPL যাবকে এইটো আমি এনে ধৰণৰ ক'ব লাগিব যিহেতু BJP আৰু UPPLৰ লগত একেলগে চৰকাৰ চলি আছে আৰু এই সিটখন আমাৰ বিটিআৰৰ CM মহোদয়ৰ আছিলে গতিকে মিত্ৰতাৰ যি আমাৰ বেলেঞ্চ আছে সেই বেলেঞ্চটো ৰক্ষা কৰাৰ কাৰণে আমি ভাবোঁ BJP দলে UPPL দলকে এৰি দিব আৰু আগতো এনেধৰণৰ কথা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আহি আছে যে BJP এটা নিষ্ঠাবান আৰু বন্ধুত্ব বজাই ৰখা এটা দল গতিকে আমি ভাবোঁ এইটো সিটটো UPPLে খেলিব BJPয়ে বিগ ব্ৰাদাৰ হিচাপে তাত ৰল ল'ব আৰু গণসুৰক্ষা বাৰ্ডে নিজাববীয়াকৈ ককলাবাৰী পৰিষদীয় সমষ্টিত কেণ্ডিডেট দিম বুলি মানে ওলাই আছে আমি ভাবোঁ আজিৰ দিনত আৰু গণসুৰক্ষা দল আছে বুলি আমি আৰু নাভাবোঁ কাৰণ সেই দলটো আৰু অলৰেডি মানে অস্তিত্ব নোহোৱা এটা দল হৈ গ'ল গতিকে আজিৰ দিনত আৰু এনেধৰণৰ এটা দল যিহেতু গণসুৰক্ষা দল এটা জাতীয়তা ভাৱ লৈ পেলাই জন্ম পোৱা দল গতিকে আজিৰ দিনত উন্নত কথা চিন্তা কৰি পেলাই ডেভেলপমেণ্টৰ কথা চিন্তা কৰি পেলাই মানুহে ৰাজনীতি কৰে আজিৰ দিনত তেনেধৰণৰ এটা দল আছে বুলি মই ভাবা নাই আৰু যদি এখেতসকলে তেনেধৰণৰ কথা চিন্তা কৰিছে তেনেহ'লে এইটো বিফল হ'ব এইটো কোনো যুক্তি নাই আৰু কি মিছা কথা কাৰণ BPFৰ আজি এনেকুৱা দিন অহা নাই যে মন্ত্ৰিত্ব পাবলগীয়া যোগ্যৰ মানে দিনটো আজিলৈকে অহা নাই কাৰণ BPFৰ যোৱা 17 বছৰত যি ধৰণৰ দুৰ্নীতি আৰু যেনেকুৱা হত্যা হিংসা অস্ত্ৰৰ জড়িত এই অঞ্চলটো কৰি থৈ গৈছে বহুতো কেছ আজিও চলি আছে কেইদিনমানৰ কাৰণে হয়তো বন্ধ হৈ আছিলে NIAৰ এটা তদন্ত চলি আছে সেই NIAৰ তদন্তত BPFৰ বহুতো মুৰব্বী ইনক্লুডিং হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱ মানে আমি ক'ব পাৰোঁ বহুত জলদিয়ে জেলত যাবলৈ গৈ আছে গতিকে মন্ত্ৰীসভাত অংশগ্ৰহণ কৰাৰ কথা চিন্তা কৰি নিজৰ মুছাৰী এজোৰা আৰু লগতে বালিচ লোৱাৰ কাৰণে ব্যৱস্থা কৰাই ভাল হ'ব বুলি মই BPFৰ নেতাবিলাকক ক'ব খোজোঁ আৰু কি এইটো এটা বিটিআৰৰ ৰাজ্যক যাতে মানে ফ্ৰাষ্ট্ৰেশ্যন এটা হৈ মানে মানুহৰ মনৰ এটা মানে ৱেব আনাৰ কাৰণে এনে এটা অপপ্ৰচাৰ তাৰ বাহিৰা একো নহয় এবাৰ নিৰ্বাচনত UPPLলৈ প্ৰাৰ্থীগৰাকী BPFৰ 3গৰাকী বিধায়কক ভোট দিয়া বুলি কৈছে BJP সভাপতিয়ে কৈছে যে তেওঁলোকৰ লগত মিত্ৰতা স্থাপন হ'ব
হয় BPF-ৰ লগত হয় তেতিয়াহ'লে UPPL-ৰ কিবা সংঘাত হৈছে? আমি UPPL হৈ পেলাই নিজৰ স্থিতিত অটুট UPPL-ক BPF-এ ভোট দিয়া নাই সেইটো কথা সত্য আৰু আমি সেইটো কথাও ক'ব খোজোঁ যে গণতন্ত্ৰ দেশত কোন কোন মানে মেম্বাৰে কাক মানে ভোট দিলে সেইটো দেখুওৱা তাত কোনো এটা প্ৰভিজন নাই গতিকে BPF-ৰ যি 3টা MLA এই MLA সকলে যে BJPক ভোট দিছে বুলি কোৱাটো সেইটো একদম 100% সঁচা নহয় কাৰণ ভোট দিয়া সময় কোনো দেখা নাই আৰু আমাৰ এনেও আমি ফাৰ্ষ্ট কেণ্ডিডেটৰ আমি 5টা বেছিকৈ জিকিবলৈ সক্ষম হৈছোঁ ছেকেণ্ডতো আমি 5টা জিকিবলৈ সক্ষম হৈছোঁ গতিকে মই ভাবোঁ আমাৰ BPF নহ'লেও আমি জিকাটো আমাৰ কমফৰ্টেবল আছিলে আৰু এইটোও হ'ব পাৰে যে কংগ্ৰেছ আৰু AIUDFৰ যি মানে মেম্বাৰসকল আছিলে এখেতসকলে আমাক বিপুল ভোট দি জয়যুক্ত কৰিছে তাত BPF-এ ভোট দিছে বুলি সাঙুৰাটো সেইটো মানে বিৰাট যুক্তিপূৰ্ণ নহয় বুলি মই ক'ব খোজোঁ আৰু কি আমি সেইটো ভাবোঁ যে আমাৰ যি শীৰ্ষ নেতা আজি এনেকুৱা এটা পৰিৱেশ অহা নাই যে মানে BPF দলক মিত্ৰতা লৈ পেলাই অসমখন চলাব লাগিব বা BTRখন চলাব লাগিব কাৰণ UPPL AGP আৰু BJPৰ যি আমাৰ মিত্ৰতা সেই মিত্ৰতাটো খুব ষ্ট্ৰং খুব মানে অটুট গতিকে দুৰ্গা দাস বড়ো ডাঙৰীয়াৰ যি কথা বাৰ্তাবিলাক কয় সেই কথা বাৰ্তাৰ ওপৰত মই এটাই কথা ক'ম এখেতে এজন বেচলেছ মানুহ কাৰণ যি সময়ৰ পৰা এখেতক আমি ৰাজনীতিক জীৱনত আমি শুনিব পাইছোঁ দেখিবলৈ পাইছোঁ বহুতো দল AGP কংগ্ৰেছ AIUDF আজি BPF অহাকালি UPPL এখেতে এই যে মানে দল বাগৰা যি ৰাজনীতি কৰে গতিকে আমি এখেতক এটা তাত বিজনেছ বুলি আমি প্ৰথমতে কওঁ এখেতে কোনো জাতিৰ লগত কোনো অসমৰ ৰাজ্যৰ লগত লিংক নথকা মানুহ এটা নিজক জীয়াই ৰখাৰ কাৰণে এটা অকুপেশ্যন হিচাপে চিলেক্ট কৰি লৈছে ৰাজনীতিকটো গতিকে ইয়াৰ ওপৰত বহুত ক'বলগীয়া নাই তৎসত্ত্বেও যদি তেনেধৰণৰ কথা কৈছে আমি ভাবোঁ BPF-এ নিজৰ যি মানে দায়ী যি মানে 17 বছৰত কৰি আহিলে সেই দায়িত্বটো ৰুলিং পাৰ্টিৰ লগত থাকি পেলাই লুকোৱাৰ এটা প্ৰচেষ্টা NIA তদন্তৰ পৰা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই নিজকে বচোৱাৰ এটা প্ৰচেষ্টা CBI-ৰ তদন্তত আৰ্মছৰ কেছ মাৰ্ডাৰৰ কেছৰ পৰা নিজক বাচোৱাৰ কাৰণে এটা চেষ্টা কৰি আছে সেইটো কথা মই আগতো কৈছোঁ আৰু ৰিপিট কৰিছোঁ UPPL-ৰ লগত বহুতো BPF-ৰ নেতৃবৃন্দসকলে কথা পাতি আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ আশ্ৰয় বিচাৰি পেলাই বহুত জলদিয়ে বহুত BPF লিডাৰে UPPL জইন কৰিব BJP জইন কৰিব গতিকে এই সময়ত BPF-এ আজিৰ দিনত এক অস্তিত্ব নোহোৱা এটা বৈঠা নোহোৱা নাৱৰ দৰে এটা মেৰুদণ্ড নোহোৱা হাৰ নোহোৱা এটা পাৰ্টি বুলি মই ক'ব খোজোঁ আৰু